নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো আজি মই বনাবলৈ গৈ আছো তিনিটা সামগ্ৰীৰে এবিধ আচাৰ যত আদা নহৰু আৰু জলকীয়া থাকিব বহুত সহজ হয় তেন্তে আহকচোন আমি ৰেচিপিটো আৰম্ভ কৰো আৰু মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব আচাৰৰ বাবে মই লৈছো নহৰু আদা আৰু জলকীয়া মই আটাইখিনিয়ে ভালদৰে ধুই শুকুৱাই লৈছো আৰু মই জলকীয়াখিনিও ভালদৰে শুকুৱাৰ পিছত তাৰ ঠাইডাল গুচাই লৈছো আৰু আপোনালোকে মন কৰিব আদা আৰু জলকীয়াতকৈ নহৰুৰ পৰিমাণটো অলপ বেছি হ'ব লাগে যাতে আমাৰ আচাৰখিনি ভালদৰে সোৱাদযুক্ত হয় এইখিনি কাটিবলৈ মই এটা সৰু চপ কাটাৰ ব্যৱহাৰ কৰিছো যত তিনিবিধৰে গোটেইখিনি মই নিদিও আধাতকৈ অলপ বেছি অংশ দিম আৰু আধা অলপ অংশ মই পিছত গোটাই দিম এতিয়া ইয়াৰে নহৰু মই দি লৈছো মই এতিয়া নহৰুখিনি ভালদৰে পিছি লম বহুত মিহি নকৰো আপোনালোকে দেখাই পাইছে বেছি মিহি কৰিব নালাগে এয়া চাওক মই বেছি মিহি কৰা নাই আমাৰ গোটেইখিনি সামগ্ৰী এনেকুৱা হ'ব লাগে এতিয়া মই আদাও হেনেকৈ সৰু সৰুকৈ কাটি মই লৈছো আৰু এতিয়া আদাখিনিও মই পিছি লম আদাখিনিও মই একেদৰে বেছি মিহিকৈ কটা নাই যাতে সৰু সৰু টুকুৰা হৈ থাকে মই হেনেদৰে কৰিছো তেতিয়া খাইও ভাল লাগে এয়া আমাৰ আদাখিনিও হৈ গৈছে এতিয়া মই ইয়াত জলকীয়াখিনিও সেই একেদৰে ইয়াত পিছি লম আমাৰ জলকীয়া আৰু আদা নহৰু তিনিওবিধে ভালদৰে মিক্স কৰি লৈছো আৰু ইয়াৰ তিনিটা অংশৰে মই অলপ থৈ দিছো যাতে পিছত ব্যৱহাৰ কৰিব পাৰো আৰু এতিয়া মই ইয়াত নিমখ দিছো ডাঙৰ চামুচেৰে 2 চামুচ আপোনালোকে পৰিমাণ অনুযায়ী দিব আৰু হালধি দিছো আধা চামুচ আৰু এয়া কালজিৰা মই অকমান হাতত লৈ মোহাৰি দিছো এতিয়া আটাইখিনিয়ে মই ভালদৰে মিক্স কৰি লৈছো এতিয়া তাত মই ভিনেগাৰ দিছো মই ডাঙৰ চামুচেৰে প্ৰায় 4 চামুচ মান ব্যৱহাৰ কৰিছো এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লম এতিয়া থৈ দিয়া তিনিওবিধ অংশৰে মই দীঘলকৈ কাটি লৈছো এতিয়া তিনিওবিধৰে অলপকৈ মই এতিয়া ইয়াত দিম মই নহৰু দুফালকৈ কাটিছো জলকীয়াও মই দুফালকৈ কাটি লৈছো আৰু আদা দেখিছে মই দীঘলকৈ কাটি লৈছো এতিয়া এইখিনি মই ইয়াতে দি দিম আৰু প্ৰায় 2 ঘণ্টা মানৰ বাবে মেৰিনেটৰ বাবে মই এইখিনি থৈ দিম মেৰিনেট কৰি থলে এটা ভাল হয় যে আচাৰখিনি পিছত সোৱাদযুক্ত হয় এতিয়া মই প্ৰায়খিনি থৈ দিছো আনফালে এটা কেৰাহীত মই এচামুচ চফ দিছো গোটা চফ আৰু এতিয়া ইয়াৰ লগত গোটা জিৰা দিছো এচামুচ আৰু এয়া মেথি গুটি এচামুচ ধনিয়া গুটি এচামুচ এতিয়া মই আটাইখিনি ভালদৰে গৰম কৰি লম যাতে ইয়াৰ এটা পুৰা গোন্ধ এটা ওলাই তাৰ পিছত মই এইখিনি মিক্সিত পিছি লম মই আটাইখিনি মছলা একদম মিহিকৈ মিক্সিত পিছি লৈছো আৰু এতিয়া কেৰাহীত মই সৰিয়হৰ তেল গৰম কৰিছো মই প্ৰায় 5 চামুচ মান ব্যৱহাৰ কৰিছো ইয়াতে এতিয়া এই সৰিয়হৰ তেলখিনিও মই এটা কেঁচা গোন্ধ যোৱালৈকে গৰম কৰিম এতিয়া এইখিনিও কেঁচা গোন্ধটো গলে তেতিয়াহে আমি আচাৰত ব্যৱহাৰ কৰিম এতিয়া 2 ঘণ্টা পিছত মই আচাৰখিনি চাইছো প্ৰায় ধুনীয়া ৰং এটা আহিছে এতিয়া ইয়াত মই পিছি লোৱা যিখিনি মছলা আছিল সেইখিনি মই দিছো তাৰ লগতে আধা চামুচ জলকীয়া গুড়ি আৰু আধা চামুচ কলা নিমখ মই ব্যৱহাৰ কৰিছো এটো আপোনালোকৰ বাবে অপচনেল হয় মই এতিয়া আটাইখিনি মিক্স কৰিছো আৰু এয়া মিক্স কৰা হৈ গৈছে আৰু শেষত মই ইয়াতে সৰিয়হৰ যিখিনি গৰম কৰিছিলো সেই তেলখিনি ব্যৱহাৰ কৰিছো
প্ৰায় 4 চামুচ মই ইয়াত ডাঙৰ চামুচেৰে সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া আটাইখিনি ভালদৰে মিক্স কৰি ল'ম মই। সৰিয়হৰ তেলখিনি মই ঠাণ্ডা কৰিহে ইয়াত ব্যৱহাৰ কৰিছোঁ। এতিয়া এটা কাঁচৰ বটলত মই গৰম কৰি থোৱা তেল 2 চামুচ দি লৈছোঁ। মই তেল দিছোঁ এই কাৰণে যাতে বটলটোত এটা তেলৰ প্ৰথমতে এটা লেয়াৰ এটা যাতে বনাই ল'ব পাৰোঁ, যাতে এনেকৈ থ'লে আচাৰখিনি বহু দিনলৈ ভালে থাকে। এতিয়া মই ইয়াত আচাৰখিনি ভৰাই দিছোঁ। এনেকৈ যিটো পদ্ধতিত মই থৈছোঁ আচাৰখিনি সেনেকৈ যদিহে আপোনালোকেও থয় তেতিয়াহ'লে আচাৰখিনি বহু দিনলৈ ভালে থাকে। আৰু এয়া চাওক আমাৰ আচাৰ ৰেডি হৈ গৈছে। কিমান সুন্দৰ হৈছে, আপোনালোকেও বনাওকচোন, কেনেকুৱা পায় মোক নিশ্চয় জনাব। তেন্তে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ এৰি